সোনা বাংলাৰী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ কলকাতাত আৰু ইয়াত আহি কলকাতাত আহি কিনো কৰিছোঁ, কেনেকৈনো আছোঁ, ক'ত ক'ত গৈছোঁ বোলক অলপ দেখাওঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'বিলাক চাই থাকক আপোনালোকে। ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ। আমি আহি চাপৰমুখ ষ্টেচন পালোঁ আৰু চাপৰমুখত ট্ৰেইনত উঠিলোঁ। উঠি গৈ আছোঁ গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা হাওৰা ষ্টেচনত হাওৰা মানে ৰেলত উঠিম। ব'লক যাওঁ তেতিয়াহ'লে। আমি গুৱাহাটীত যিহেতু মই ভিডিঅ' কৰা নহ'লে আহি এতিয়া একেবাৰে হাওৰা ট্ৰেইনতে উঠিলোঁ গুৱাহাটী। উঠি এতিয়া চলা নাই চাগে ট্ৰেইনখন, অলপ পাছত চলিব আৰু লাহে লাহে। তাৰপিছতে যাত্ৰা আৰম্ভ। এতিয়া বহুত দেৰি ৰখিলোঁ, কিন্তু মই ভিডিঅ' কৰাৰ কাৰণে পাহৰি থাকিলোঁ। তাৰপিছত এতিয়া উঠাৰ লগে লগে অকণমান ভিডিঅ' কৰি দেখালোঁ। মোৰ বেডখন মই ধুনীয়াকৈ বেডশ্বীট লগাই পেলাই এনেই আৰামত ধুনীয়াকৈ কৰি ল'লোঁ। বাকী এতিয়া ট্ৰেইন চলাৰ লগে লগে আৰু শুই গৈ থাকিম আৰু। চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া, কিন্তু জেগাডোখৰ কোনডোখৰ আহি পালোঁ সেইটোৱে নাজানো। বঙাইগাঁও নেকি, ওচৰতে আৰু তেনেকুৱা। ইমান ভালকৈ গম নাপাওঁ বাৰু জেগাডোখৰ, তথাপিও আহি আছোঁ আৰু। কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য এটা অসমতে হয় আৰু অসমৰ সীমাৰ লগতে লাগি আছে। দেখিছেনে কিমান ধুনীয়া লাগিছে পৰিৱেশটো চাই পেলাই। সেইকাৰণে মই আপোনালোকক দেখালোঁ অলপ ভিডিঅ' কৰি। শৰাইঘাট দলং। ওচৰতে পাহাৰকেইটা দেখাৰ কাৰণে মই অলপ ভিডিঅ' কৰি ৰাখি থ'লোঁ। মই ভাবিছিলোঁ অকণমান ওচৰৰ পৰা কৰিম বুলি, কিন্তু ইমান জুম কৰিব নোৱাৰিলোঁ। তথাপিও অলপ দেখালোঁ আৰু আপোনাক। আহি আমি কলকাতা পাই গ'লোঁ আৰু লগতে আপোনালোকক আমাৰ কোৱাৰ্টাৰটো দেখাওঁ। ব'লক চাই লওক নহ'লে। এফালে এখন গেলেৰী আছে আমাৰ, বেলকনি আৰু এফালে আছে, পিছফালে আছে মন্দিৰ। এই মালাডাল কেলৈ তেনেকুৱা কৰিলি? তই দে, মই এডাল ধুই থৈছোঁ, লগাব লাগিব পিছত। এফালে ৰুমটো কোৱাৰ্টাৰটো দেখাই লৈছোঁ আৰু প্ৰথমতে। এফালে আন্ধাৰ হৈ আছে, মই লাইটটো বন্ধ কৰি থৈছোঁ। এফালে মেইন গেট এইখন। এফালে আমাৰ ফ্ৰিজটো আছে, এফালে ডাইনিং, এফালে মোৰ ভাত আছিলে, অকণমান কিটচেনো আছে, এফালে ৱাশ্বিং মেচিনটো আছে, এফালে লেট্ৰিন বাথৰুম, এফালে বেডৰুমটো। আমি অলপ ফুৰিব গৈছিলোঁ আৰু ক'তনো ফুৰিব গৈছিলোঁ চাওঁ ব'লক নহ'লে।
প্ৰথমতে আমি গৈছিলোঁ ছায়েন্স চিটি ব'লক। আহি আমি ছায়েন্স চিটিৰ ভিতৰৰ পৰাই গ'লোঁ। ভিতৰৰ মানে নহয়, বাহিৰৰ পৰিৱেশটো এতিয়ালৈকে মেইন ছায়েন্স চিটি কোনফালে আছে সেইফালে গমেই পোৱা নাই। কেইটামান ফটো পিক কৰি ৰাখিছিলোঁ, তাকে দেখালোঁ। আৰু আগত গৈ বোলে টিকেটো ল'ব লাগিব, ব'লকচোন তেতিয়াহ'লে টিকেট কাউণ্টাৰৰ ওচৰলৈকে যাওঁ। আৰু ছোৱালীজনীয়ে এইবিলাক মানে খেলনা বস্তুবিলাক দেখি খুব ভাল পালে, আৰু তাকে সেইকণতে মই ৰখি থাকিলোঁ আৰু সিহঁতি টিকেট কাটিবৰ কাৰণে গ'ল। डायनासोर के अंदर जाओगे ना और छोटे छोटे डुप्लीकेट डायनासोर होगा। এই বাহিৰে অলপ ঘূৰি ল'লোঁ। তাৰপিছত লাহে যাম আৰু ভিতৰলৈকে। এক ৰাউণ্ড মুঠতে ট্ৰেইনতে উঠি কিবা কৰি ল'লোঁ। টিকেটো কাটিব লাগিবলৈ 20 টকা। তাৰপিছত টিকেট কাটি পেলাই এনেই ট্ৰেইনত উঠি অলপ ঘূৰি ল'লোঁ। তাৰপিছত আমি ভিতৰত লাহে গৈ আছোঁ। গেটত সন্মুখত সোমালোঁ আৰু টিকেটো কৰিব লাগিব। এইকণতে টিকেট কৰিবলৈ সিহঁতে গ'ল আৰু আমি অকণমান ৰখি দিলোঁ। ভিতৰত ইমান ঠাণ্ডা, বাহিৰত ইমান গৰম আছিলে, আৰু ভিতৰত অহাৰ লগে লগে ইমান ভাল লাগি গৈছে নহয়। ছায়েন্স চিটিৰ ভিতৰত এতিয়া কৰিছে টিকেট কাটিব লাগে, আৰু কোনোবা ফালে বোলে নিব, ক'ৰবাত উঠাব বোলে, আৰু লগতে এখন ফটো মাৰি ল'লোঁ। ব'লক এতিয়া কোনফালে উঠায় আৰু। ওচৰতে আছে, এইফালে আমি ছাইডত দেখি আছোঁ, আপোনালোকক বাৰু দেখাব পৰা নাই। সেইখন বোলে কি বস্তু আৰু নাজানো। উঠিবলৈ অলপ ভয়ো লাগিছে, লাইন পাতিব লাগে। আৰু ব'লক অকণমান উঠি চাওঁ। ছোৱালীজনীয়েতো দৌৰি উঠিলেগৈ। ভিতৰৰ দৃশ্যটো এনেকুৱা, আৰু ইয়াত বোলে কেমেৰা কৰিবলৈও নিদিয়ে। তথাপিও আহি গ'লোঁ আমি তাৰ পৰা। এতিয়া বেলেগ এটা কিবা একেখন মানে নিজৰ ফটোটোকে দেখা পায়। ছোৱালীজনীয়ে তাত খুব ভাল পাইছে, আৰু পখিলা কেইটামান আছে, সেইকেইটাকে ধৰি থাকিবলৈ বিচাৰি ফুৰিছে। আৰু কি দেখিব পাৰোঁ আৰু, ব'লক চাওঁ। चलो कोई पता चल रहा है? कहाँ है? इधर तुम कहाँ थे? सुनो आ गया। তাৰ লগতে দুখনমান ফটো উঠাওঁ বুলি ভাবিলোঁ, আৰু দুখনমান ফটো উঠাই ল'লোঁ। আৰু লাহে বেলেগ চাবলৈ যাম। ইয়াত বোলে ক'ৰবাত আইনা আছে।
মোৰ এইটো বস্তুটো আজাৰ কৰি থাকে হা ইয়াৰ ষ্টাইলটো ইয়াৰ দেখা ইয়াৰ ষ্টাইলটো ইয়াৰ পৰা চাব লাগে এইটো চাওঁ অলপ তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক কলকাতাৰ ভিডিঅ' দি থাকিম লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ বাই বাই